গুৱাহাটীৰ খানাপাৰাত চলি আছে অসমী সৰস মেলা। 15 ডিচেম্বৰলৈকে চলিব 2024-25 বৰ্ষৰ এই অসমী সৰস মেলাখন। যোৱা 30 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা 2024-25 বৰ্ষৰ অসমী সৰস মেলাখন 16 দিনীয়াকৈ বৰ্তমান গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈ আছে আৰু এই মেলাখন ডিচেম্বৰ মাহৰ 15 তাৰিখলৈকে চলিব। সমগ্ৰ অসমৰ লগতে বহিৰাজ্যৰ বিস্তৃত সামগ্ৰীৰ প্ৰদৰ্শনে এই মেলাখন দৰ্শনাৰ্থীক আকৰ্ষণ কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা প্ৰতিদিনে এই অসমী সৰস মেলালৈ আহি আছে হাজাৰ হাজাৰ লোক। মেলাখনত ৰাইজৰ মনোৰঞ্জনৰ বাবে প্ৰতিদিনে এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ উদ্যোগত আয়োজিত এই মেলাত 226খন ষ্টল আছে। ইয়াৰে 90খন ষ্টল ৰাজ্যৰ বাহিৰৰ প্ৰদৰ্শকে প্ৰতিনিধিত্ব কৰে। বাকী থকা ষ্টলসমূহ অসমৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোট আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে মুকলি কৰা হৈছে। জানিব পৰা মতে এই মেলাখনে স্থানীয় SHG আৰু ক্ষুদ্ৰ উদ্যোগীসকলক তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ বাবে এক মঞ্চ প্ৰদান কৰে। মেলাত অংশগ্ৰহণ কৰা উদ্যোগীসকলে দৰ্শনাৰ্থীৰ পৰা ইতিবাচক সঁহাৰি পোৱা বুলি জানিবলৈ দিয়ে। গ্ৰাম্য উদ্যোগীকৰণৰ উদযাপন, গ্ৰাম্য অসম আৰু অন্যান্য ৰাজ্য সামগ্ৰীসমূহ একত্ৰিত কৰা প্ৰদৰ্শক আৰু পৰিদৰ্শনকাৰী উভয়ৰে বাবে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাপে অব্যাহত আছে। ছিকিমৰ পৰা অহা এগৰাকী উদ্যোগী অন্বিতা তামাঙে কয় যে মই ইয়াত আহি অতি সুখী আৰু মই বহুত ভাল সঁহাৰি পাইছোঁ। और मुझे बहुत अच्छा लगा है यहाँ पे आके, यहाँ का रिस्पॉन्स भी बहुत अच्छा मिला है। मैं अपना प्रोडक्ट लेके आई हूँ। ये प्रोडक्ट मेरा ये तामांग ट्रेडिशनल ड्रेस है, इसको हम लोग खेंजा बोलते हैं। और जो ये कपड़ा है ये कुचन का कपड़ा है, ये खाली सिक्किम में मिलता है, सिक्किम में बनता है, हम लोग खुद इसको बनाते हैं। और मेरे पास दूसरा आइटम है, ये है इसको खीरा बोलते हैं। ये रेप्रॉन लड़की लोगों के लिए होता है, ये नीचे से लगाना होता है। ये भी कुचन का कपड़ा से बनता है, बहुत अच्छा कपड़ा है ये। तो ये सब प्रोडक्ट लेके मैं ये सरस के प्रोग्राम में आई, मुझे बहुत अच्छा लगा। यहाँ पे बहुत अच्छा रेस्पॉन्स मिला। স্থানীয় গ্ৰাহকে কৈছে যে আমি ভাৰতৰ আন ৰাজ্যলৈ গৈ পৰম্পৰাগত হাতেৰে বনোৱা সামগ্ৰী কিনিব নোৱাৰোঁ। এই মেলাত আমি বিভিন্ন পৰম্পৰাগত হাতেৰে নিৰ্মিত সামগ্ৰী পাইছোঁ। ইয়াতে গোটেইকেইখন ৰাজ্য আমি হাততেই গোটেইখিনি উপলব্ধ হৈছে। কিছুমান আমাৰ ট্ৰেডিশ্যনেল যিবোৰ আমাৰ হাতেৰে বোৱা কিছুমান হেণ্ডমেড বস্তু, তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু আমি ইয়াতে যিটো পচন্দ হৈছে ল'বলৈ মানে এটা ফিল্ড এখন পাইছোঁ। ইয়াত গোটেইখিনি একেলগে সামৰি লৈছে ইয়াতে, সেইকাৰণে গোটেইখিনি উপলব্ধ হৈছে। সেইটো এটা ভাল কথা। আৰু যিখিনি মানুহে সাধাৰণতে ধৰক এই কৰ্মখিনিৰ লগত জড়িত হৈ থাকে, তেওঁলোকে এটা খুব ভাল এক্সপ'জাৰ পাইছে। ইয়াতে তেওঁলোকৰ বস্তুখিনি বিক্ৰী হৈছে। আমাৰ বিশেষকৈ অসমৰ আমি জানো আত্মসহায়ক গোটবিলাকত মহিলাখিনি তেওঁলোক জড়িত হৈ থাকে। তো তেওঁলোকৰ সামগ্ৰীখিনি বিক্ৰীৰ কাৰণে এইখন বজাৰ এখন বহুত ডাঙৰ তেওঁলোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ। খুবেই ভাল লাগিছে। প্ৰথম কথা গোটেই ধেমাজি, ঢকুৱাখানা, লখিমপুৰৰ পৰা বস্তুবোৰ আহিছে, সেইপিনে আপোনাৰ কাছাৰৰ পৰাও বস্তু আহিছে, এইপিনে কোকৰাঝাৰ, গোটেই অসমখন ইয়াত পাইছোঁ। চ' খুবেই ভাল পদক্ষেপ এইটো চৰকাৰৰ। প্ৰত্যেক বছৰে আমি ইয়াত আহোঁ আৰু বস্তু পাৰোঁ, যিখিনি পচন্দ হয় লওঁ, এইবাৰো লৈছোঁ। ভাল পদক্ষেপ চৰকাৰৰ, কাৰণ আমাৰ গোটেই ভিতৰুৱা অঞ্চলৰ মানুহখিনি আজি গুৱাহাটীত আহি পেলাই তেওঁলোকৰ নিজে বনোৱা বস্তুবোৰ তেওঁলোকে ইয়াতে বিক্ৰী কৰিছে, তেওঁলোকে এটা এক্সপ'জাৰ পাইছে ইয়াতে। গতিকে খুবেই ভাল পদক্ষেপ। এই মেলাত থলুৱা সাজপাৰৰ লগতে থলুৱা খাদ্য সম্ভাৰো দেখিবলৈ পোৱা যায়। গুৱাহাটীৰ পৰা দিগন্ত কলিতা আৰু নকুল চন্দ্ৰ ৰাভাৰ সহযোগত NDS নিউজ। Here we do fruit wine. We sell fruit wine homemade. We do homemade at home. So and also we have turmeric. We homemade it. And this is ashar also. We have some people they buy, some people they don't buy. They just taste it. And some people they like it, some people they don't like it. That's last year to very small jaka. This time is so big and very nice. अच्छा लगा है और पब्लिक का रेस्पॉन्स भी अच्छा है। मेरा आशा यही है कि जैसा अभी चल रहा है ना, अच्छा से ऐसा ही चलेगा। अच्छा है तो हम लोग का
जाने का बस भी हम लोग का फैसिलिटी दिया है। तो जब रूम में जाएगा रूम जाने का भी खाना छाना भी हम लोग का अच्छा से दिया है। हम लोग का प्रोडक्ट हम लोग का हैंडीक्राफ्ट है ना, तो हम लोग का बेम्बू का है ज़्यादा। बेम्बू का ज़्यादा वो सामान ही हम लोग लाया है, बनाया है। और वाइन स्टैंड और हाइक्रूम सालोनी भी बोलता है, सब बेम्बू का ही प्रोडक्ट ही हम लोग लाया है।